মুখাশিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰৰ নাম আপোনালোকে শুনিছেনে? এইখন আছে মাজুলীত। এইবাৰ আহিছোঁ আমি মাজুলীৰ মুখাশিল্পৰ বাবে বিখ্যাত সত্ৰ চামগুৰি সত্ৰলৈ সোমাই আহোঁতে এয়া দেখিছেনে, বিভিন্ন ধৰণৰ মুখাসমূহ এনেদৰে বাহিৰত আঁৰি থৈছে। কিছুমান মুখা নিৰ্মাণ কৰি আছে, সম্পূৰ্ণ হৈ উঠা নাই। ইয়াত আচলতে মুখা বনাবলৈ প্ৰশিক্ষণো দিয়া হয় বিভিন্ন লোকক, যোনে আগ্ৰহী হয়। এয়া দেখিছেনে, মুখাসমূহ কি সুন্দৰকৈ আঁৰি থৈছে। আৰু ভিতৰতো এনেদৰে বিভিন্ন ধৰণৰ মুখা দেখিবলৈ পোৱা যায়, যিসমূহ আচলতে ভাওনাত ব্যৱহাৰ কৰা হয়। কি সুন্দৰ সুন্দৰ এইবোৰ মুখা দেখিছেনে। মই সকলোবোৰ মুখা আচলতে কাৰ হয় নাজানো, নাম কেইখনমান মুখাহে জানো, চিনি পাওঁ। যিসকলে ভাওনাৰ লগত জড়িত তেওঁলোকে ভালকৈ জানিব মুখাসমূহ, কোন কোন চৰিত্ৰৰ মুখা হয় এইবিলাক। বৰ সুন্দৰ ৰূপ দিয়া হৈছে এইবিলাক, ইমান সুন্দৰ চাওকচোন। আপোনালোকে চামগুৰি সত্ৰলৈ আহি পাইছেনে? জনাবচোন কোন কোন চামগুৰি সত্ৰলৈ আহিছে বা নাই অহা যদিও এবাৰ আহি চাব। মুখাশিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰ আমাৰ অসমৰ গৌৰৱ। Nah,